तुम्हारे गीतर অমীয়া ফুলে মোৰ মন কৰিছে দেৱ তুমি এক কাৰ্যত সহায় কৰিব হে প্ৰভু আপোনাৰ ইচ্ছামতে এই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত আৰু তেনেস্থলত প্ৰভু কিদৰে সহায় কৰিম আপোনাৰ কাৰ্যত এই ভিক্ষুক নাৰদ প্ৰভু তেওঁ পুত্ৰ বিশ্বজিৎপুৰ পৰম ভক্ত তথাপি তেওঁলোকক কঠোৰ শাস্তিৰে পৰীক্ষা কৰিব সহায় কৰিব লাগিব কিন্তু প্ৰভু নৱপ্ৰজন্ম পাত্ৰও আপোনাৰ ভক্তৰ ওপৰত কঠোৰভাৱে পৰীক্ষা কৰা তাৰ বাবে চিন্তা নকৰিবা সময় মই সকলোকে কৰি তেন্তে প্ৰভু কি উপায়েৰে কৰা হ'ব তেওঁলোকৰ এই ভক্তি পৰীক্ষা আৰু এক কথা কৰিছো চিন্তা তুমি বিজয় সিংহকে বিষ্ণু যজ্ঞ কৰিবলৈ আজ্ঞা কৰিবা সেই যজ্ঞৰ আশা বিচৰা যেতিয়া বিজয় সিংহ শনিক পূজাত অগ্ৰসৰ দিবলৈ অমান্তিত হ'ব তেতিয়া শনিৰ উপাসনাত কৰি বিজয় সিংহ ভুগিব অশেষ তেওঁ পুত্ৰ বিষ্ণু শনিৰ শত্ৰুৱে মিছা অপবাদে নিৰ্বাচন দণ্ড দিয়া কলম নকৰি যোৱা নিষ্কৰ্তব্য চোৱা ময়ো যাওঁ মই কি আহিল